হেল্ল' বন্ধু-বান্ধৱীসকল, সকলোৰে খবৰ বাৰু ভালনে? আজিৰ ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় কণ্ঠশিল্পী সুভাষনা দত্তৰ গান শুনি আপুনি বাৰু কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন। বন্ধু-বান্ধৱীসকল, যিসকলে সুভাষনা দত্তৰ গান শুনি বহুতে বেছি ভাল পায় সেইসকলৰ বাবে আছে এটা ভাল খবৰ। বন্ধু-বান্ধৱীসকল, ভাল খবৰটো হৈছে যে সুভাষনা দত্তই এটা নতুন গীত ৰিলিজ কৰিব ওলাইছে। গীতটিৰ নাম হৈছে দেহিতে বাখৰ। কথা হ'ল ৰমেন দান, সংগীত পলাশ গগৈ, শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈ। বন্ধু-বান্ধৱীসকল, সুভাষনা দত্তৰ সকলোবোৰ গীতে বহুত ধুনীয়া হয় আৰু এই গীতটি শুনিবৰ বাবে কিন্তু মই বহুতেই আশাবাদী। আপুনি বাৰু আশাবাদী নে কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো আছিল ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ আমাৰ ভিডিঅ'ত এটা লাইক কৰি দিব আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব, যাতে এনেধৰণৰ ভিডিঅ'ৰ আপডেটবোৰ আপুনি বা আপোনালোকে প্ৰথমত পায়। আকৌ লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ বাই।